What's up? Hey guys, মই হাসি guys আজি আমি এনেকৈ এটা জায়গাত যাম এই জায়গাখন এই নগৰ এক নাম্বার ডেঞ্জারাস প্লেস হয় guys ফাইনালি সেই জায়গাখিনি লৈকে আহি গলো এতিয়া হয়তো guys আপুনি অলপ হলেও অনুমান কৰিব পাৰিছে আমি আহিছো ক'ত আমি guys আহিছো এই নগৰ সকলোতকৈ বিপদজনক এটা লেক যিটোৰ নাম হৈছে নীলা পানী মানে গাইস এই জায়গাখিনি যেন আইছো মানে এনেকো লাগি আছে মানে কি কম বহুত ডেঞ্জারাস হয় যদি কোনোবা আহেম নহয় পৰি গলে মানে ডাইৰেক্টলি তলফালে পৰি যাব মানে কত নাবাজে মই কাৰণ কেটে কম মানে কিয় ইয়াত পৰিলে যে মানুহবোৰ মানে মৰি যায় মানে বহুত কেটে মানুহ অলৰেডি মানে মৰিছে মানে ইয়াত ইয়াৰ যেটো আৰু লুক মানে কি কম মানে ইমান মজা লাগি গৈছে মানে এনেকুৱা লাগাই না যে আমাৰ নগত এনেকুৱা এটা জায়গা আছে হয় ডেঞ্জারাস ইমান ডেঞ্জারাস হিমানে মানে ধুনিয়া দেখিবলৈ মানে বহুত মজা লাগি গৈ আছে গাইস মানে কি কম আপোনালোকক হি ওপৰ ফালে যে দেখিব পাৰিছে তাত যাবলৈ ট্ৰাই কৰি মানে হি তালৈকে বুলে যাব পৰা যায় কিন্তু গাইস আপোনালোক আহিলে অলপ মানে সাৱধানত যাব তাত যোৱাটো মানে অলপ ডেঞ্জারাস হয় যিখিনি জায়গালৈকে এতিয়া আমি ঘূৰি আছো আপোনালোকক দেখাই আছো ইয়াৰ পৰা ভাল ভিউ এটা দেখিব পৰা যায় কিন্তু গাইস আমি যেহেতু ব্লগ বনাও ভিডিও বনাও সেই কাৰণে গাইস আমি এনেকুৱা অলপ ৰিস্ক লবই লাগিব আপোনালোকক ধুনিয়াকে দেখুৱাৰ বাবে আৰু গাইস এতিয়া মই কথাবোৰ কম মানে এই জায়গাটো একচুয়ালি ডেঞ্জারাস কিয় আৰু মানুহ মৰে কিয় গাইস এটা কথা কবলৈ গলে মানে মানুহ মৰাটো যে এটো মানে কপালত লিখা থাকে মৃত্যুটো কিন্তু কিছুমান মৃত্যু হয় নিজে মৰা মানে ইয়াত যদি আপুনি তাত গৈ ওপৰত উঠে তাৰ পৰা যদি এনেই ফকটিয়া মানি কৰি তাৰ ওপৰত গৈ কিবা কিবি খেলি থাকিব উল্টাকে তলফালে চাব পৰি যোৱাৰ মানে পৰি যাম না নাই তেনেকে কৰিলে যদি পৰি যায় এটো মৃত্যু হৈ গৈছে এটো কি বেলেগ মৃত্যু নেকি আপোনাৰ নিজৰ কাৰণে মৃত্যু এটো আপোনাৰ কপালত লিখাৰ কাৰণে নহয় কপালত লিখাৰ কাৰণে হয় কিন্তু তথাপিও মৃত্যুটো আপুনি নিজে মাতি আনিছে নহয় ইয়াত মানে তেনেকুৱা কোনো ডেঞ্জারাস ডাইৰেক্টলি নহয় যদি আপুনি ঠিকঠাক নিজে থাকিব পাৰে হেতু হলেহে আপুনি এটো জায়গাত ঠিকে আছে এই জায়গাটো যে বনাইছে মই কৈ দিও এটো এটা বম ব্লাস্ট কৰি মানে বনাইছে গাইস ইয়াত মানে মানুহ ডুবা বা হেৰি এবাৰ পৰিলে মানে হাতৰাৰ পিছতো যে মানে উঠি আহিব নোৱাৰে তাৰ কাৰণটো কম মানে এ যেটো মধ্যকৰণ শক্তি মানে গ্ৰেভিটি যেটো চাও যিকোনো বস্তুৱে মানে মাটিৰ ফালে টানি ৰাখে ঠিক তেনেকুৱা ধৰণে পানীত যদি টানি ৰাখিব খুজে তলফালে তো মাটিত গৈ পৰিব নহয় তলত বালি আছে বা হিল আছে যত আছে কিন্তু পানীৰ ওপৰত যেটো লেয়াৰ হেতু তো পানী হয় মানে জুলিয়া হয় সো হি কি কৰিব তলফালে টানি ৰাখিব তলফালে হি টানি মানে তলফালে নিব খুজিব আৰু নিয়াৰ কাৰণটো একমাত্ৰ হৈছে চাও চাৰিওফালে তাত 180 ফুট লৈকে মানে উপৰ ফালে আছে আৰু যেটো পানীৰ দটো হৈছে প্ৰায় 120 ফুটতকৈ বেছি বুলে মানে হুদিছিলো যে তেখেতে কৈছে মানে 120 ফুটতকৈ বেছি তাৰ কাৰণটো মই অলপ বুজাই দিও যে আপুনি পুখুৰীটো হয়তো কেতিয়াবা গা ধুইছে তাত যেতিয়া পুখুৰীত গা ধুৱে আপুনি দুটা ফাল চাব পুখুৰীত যেতিয়া নামে তাত যদি গা ধুৱে চাব কেনেকৈ লাগে অলপ ফোর্স বা হেৰি নালাগিব কিন্তু যদি আপুনি এক্স্যাক্টলি যদি পুখুৰীৰ মাজত যায় কি হ'ব চাব আপোনাৰ অলপ কিবা যে লাগিব চাৰিওফালে আপোনাক ঠেলি আছে ঠিক তেনেকুৱা ধৰণে ইয়াতো হেতু ঘটনাই হয় যদি আপুনি সাইডত গা ধুব খুজে আৰামতে ধুব পাৰিব কিন্তু যদি আপুনি অলপ মাজফালে যায় নহয় চাৰিওফালে যেটো পানী লেয়াৰ আৰু জিওটো ইমান ওপৰ ফালৰ পৰাও আছে লেয়াৰটো মানে পাহাৰবোৰ মানে 180 ফুটতকৈ বেছি আৰু তলফালে পানীৰ যেটো 120 ফুটতকৈ বেছি আছে তো তাৰ যেটো গ্ৰেভিটি বা শক্তি বহুত ভাৰি যাব গম পাইছে না নাই মানে চাপৰ পৰিমাণ বহুত ভাৰি যাব আৰু যাৰ কাৰণে নেকি মানুহ এটা তাত গলে মানে মাজৰ ফালে গলেও মানে তলফালে টানি ৰাখি থাকে আৰু গাইস সেই কাৰণে কৈছো কিছুমান মৃত্যু প্ৰকৃতিৰ বা ওপৰালাৰ কাৰণে হয় আৰু কিছুমান মৃত্যু আপুনি নিজে টানা ধৰে হয় এতিয়া মই যে তাত আপোনাক অলপ দেখাই দিছো ব্ৰ হিয়া যে মই হেৰি দেখাই গৈছে না হিয়া যে গাইস তাত যে দেখিব পাৰিছে তাত যদি কোনোবাই যায় তাত ধৰি ৰখাৰো কোনো ব্যৱস্থা নাই এতিয়া হি মানুহজন কেনেকৈ বাছি আহিব হেতু মোক ককচোন হসাই মানে এইখিনি জায়গা মানে ডাইৰেক্টলি কয় ডেঞ্জারাস বিপদজনক মই ভাবো বিপদজনক যদিও এটো নিজৰ কাৰণে নিজকে ধৰি ৰাখিব লাগিব ইয়াত আহি বহুত ভাল লাগিছে আৰু আপোনালোকে আহিব পাৰে ইয়াত আহি যাব পাৰে কিন্তু ৰিস্ক নলব